হেল্ল' গাইজ, আমি আজি গৈ আছোঁ তিনিচুকীয়া বৰদুবিস্থিত টিলিঙা মন্দিৰলৈ। তো সকলোৱে জানো তাৰ টিলিঙা মন্দিৰত টিলিঙা বান্ধিলে আমাৰ মনৰ কামনা পূৰণ হয়। কি ধুনীয়াকৈ চাকি বন্তিবোৰ জ্বলি থাকে। আমি ট্ৰেইনেৰে গৈ আছোঁ। গৈ আমি ট্ৰেইন ষ্টেচনৰ পৰা নামি ট্ৰেইন ষ্টেচনৰ নিলগতে যিহেতু টিলিঙা মন্দিৰটো অৱস্থিত, তাৰপৰা আমি অলপ খোজকাঢ়ি সকলোৱে আগবাঢ়ি গ'লোঁ। বৰ্তা এজনে চাকি বন্তি তেওঁৰ পৰা কিনিলোঁ। কিনি পেলাই আমি এতিয়া টিলিঙা মন্দিৰত আমি প্ৰৱেশ কৰিম। আৰু সকলোৱে জানো যে আমাৰ টিলিঙা মন্দিৰ লেমন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰথমটো অসমৰ মন্দিৰ। সকলোৱে আমি টিলিঙাবোৰ আমি দেখিছোঁ। সকলোৱে মনৰ কামনা পূৰণ হ'বলৈ তাত টিলিঙা বন্ধা হয়। তো মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান মানে মনটো মগ্ন হৈ যায় চাকি বন্তিবোৰ দেখি। ফটো উঠাবৰ কাৰণে ভাইটি এজনক ভিডিঅ' কৰি দিলে। তো আমি এতিয়া গৈ আছোঁ, টিলিঙাবোৰ সকলোকে দেখাইছোঁ। সকলোৱে পাৰিলে এবাৰ মন্দিৰলৈ